আজিৰ ভিডিঅ'ত আমি জীৱন ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ এই চেপ্টাৰটো ডিছকাছ কৰিম। প্ৰথম প্ৰশ্নটো কি কৈছে? প্ৰযুক্তি কাক বোলে? তুমি জনা কেইবিধমান প্ৰযুক্তিৰ সম্বলিত বস্তুৰ নাম লিখা। প্ৰযুক্তি, ইয়াত প্ৰযুক্তি মানে কি জানা? প্ৰযুক্তি মানে হৈছে টেকন'লজি। এতিয়া টেকন'লজি মানে কি বুজি পাওঁ আমি? টেকন'লজি মানে কি বুজি পাওঁ? মই যে এই ভিডিঅ'টো যে বনাই আছোঁ, মই কিহেদি বনাই আছোঁ? মই বনাই আছোঁ মোবাইলেৰে, হয়নে? তোমালোকে যে ভিডিঅ'টো চাই আছা, তোমালোকে ক'ত চাই আছা? মোবাইলত। কিহত চাই আছা? মোবাইলত। তো এইটো হ'ব কি টেকন'লজি। আমি টেকন'লজিৰ ইউজ কৰি পেলাই আমি এতিয়া বৰ্তমান অনলাইনত আমি পঢ়া শুনা কৰিব পাৰি আছোঁ, হয়নে? যেতিয়া কৰোণা হৈ গৈছিলে, কৰোণা ভাইৰাছ আহিছিলে 2019-20 চনত, তেতিয়া কি হৈছিলে? চব একদম মানুহে ঘৰৰ ভিতৰতে সোমাই গৈছিলে। তেতিয়া পঢ়া শুনা কেনেকৈ হৈছিলে? তেতিয়া আমি অনলাইন এক্সাম দিছিলোঁ, হয়নে? বুজি পাইছা? তো সেইটো কি কৈছে? টেকন'লজি। টেকন'লজি মানে যিয়ে মানুহক যিকোনো কাম কৰিবলৈ ইজি কৰি দিয়ে, সহজ কৰি দিয়ে। অ'কে, বুজি পাইছা? এইটো হ'ব টেকন'লজি। যেনেকৈ ধৰা এই ৰবৰটো, অ'কে, এতিয়া ধৰা ইয়াত মই লিখিছোঁ এইবিলাক, আৰু এই ৰবৰটো দি মই এইটো মচিছোঁ, হ'ল। কিন্তু চাইণ্টিষ্টে এনেকুৱা কিছুমান আৱিষ্কাৰ কৰি দিব পাৰে বোলে কি হয়, ৰবৰটো আমি নিজে হাতেদি মোচাৰ দৰকাৰ নাই, এইটো নিজে নিজে মুচি যাব। মানে ৰবৰ্টৰ থ্ৰু দি নিজে নিজে মুচিব, হয়নে? বুজি পাইছা? এতিয়া এই পেজত মই গোটেই এইটো লিখিছোঁ, এইবিলাক মুচিবলৈ টাইম লাগিব। তেনেকুৱা বোলে 50টা পেজ আছে, তো 50টা পেজ মুচিবৰ কাৰণে বহুত টাইম লাগিব, হয়নে? কিন্তু ৰবটে অতি সোনকালে, সহজতে, বহুত সোনকালে কি কৰিব? এই গোটেইবোৰ ধুনীয়াকৈ মুচি দিব পাৰিব। টেকন'লজি মানে যোনে আমাৰ জীৱনটোক বহুত ইজি কৰি দিছে। যেনেকৈ আগতে মানুহে খোজকাঢ়ি যায় এঠাইৰ পৰা আনঠাইলৈ, এতিয়া বৰ্তমান কেদি যায়? গাড়ী, মটৰ, চাইকেল, ট্ৰেইন, ৰেল, উৰাজাহাজ, হয় বা এইবোৰ দি যায়। তো এইটো হৈছে প্ৰযুক্তি। তো যিকোনো কাম পৰিচালনা আৰু উৎপাদন ভালকৈ কৰাৰ উদ্দেশ্যে, যিকোনো কাম পৰিচালনা আৰু সম্পাদন ভালকৈ কৰাৰ উদ্দেশ্যে ব্যৱহাৰ হোৱা বিজ্ঞানসন্মত চিন্তা, চৰ্চা, আহিলাপাতি আৰু কৌশল আদিৰ সমষ্টিক প্ৰযুক্তি বোলে। মই অলৰেডি তোমালোকক যি বুজাইছোঁ সেইটোৱে এইখিনি ইয়াত কৈছে যে যিকোনো কাম পৰিচালনা মানে কেনেকৈ মেনেজ কৰিম আমি বস্তুটো, আমি কেনেকৈ কৰিম, আৰু সম্পাদনা কেনেকৈ আমি কি প্ৰচেছ লৈ পেলাই আমি বস্তুটো কৰিব লাগিব। তো ভালকৈ কৰাৰ উদ্দেশ্যে মানে কিবা এটা কাম আমি যে ভালকৈ যে কৰিম, সেইটো কাৰণে কি কৰিব লাগিব? বিজ্ঞানসন্মত। চাইণ্টিষ্টে বহুত ধৰণৰ এইবিলাক কি ওলাই দিছে। আগতে আমি লাইটৰ পোহৰত আমি পঢ়িব পৰা নাছিলোঁ, কিন্তু এতিয়া আমি লাইটৰ থ্ৰু দি পঢ়িব পাৰিছোঁ। তো সেইটোৱে বিজ্ঞানসন্মত চিন্তা, চৰ্চা, আহিলাপাতি মানে মেচিন, অ'কে, আৰু কৌশল মানে কি ধৰণৰ প্ৰচেছৰ থ্ৰু দি মানে এইবোৰ কৰিব, এই গোটেইখিনিকে কি বুলি কৈছে? সমষ্টিক প্ৰযুক্তি বোলে। সমষ্টি মানে যোগ দেই। ইয়াতে যি বিজ্ঞানসন্মত চিন্তা, চৰ্চা, আহিলাপাতি, কৌশল, এই গোটেইখিনি যোগ হৈ যোৱা মানে সমষ্টি বুলি কৈছে। তো ইয়াকে কি বুলি কৈছে? প্ৰযুক্তি বোলে। তো তোমালোকক যদি কোনোবাই সোধে প্ৰযুক্তি কাক বোলে, তেনেহ'লে তোমালোকে কৰিব পাৰিবানে যে প্ৰযুক্তি হৈছে যে মানুহৰ জীৱনত কিছুমান এনেকুৱা কাম থাকে, বহুত কষ্ট হয় এইবোৰ কৰিবলৈ, কিন্তু প্ৰযুক্তিৰ মাধ্যমেৰে সেই বহুত কষ্টকৰ কামবোৰ কৰিবলৈ বহুত ইজি হৈ যায়। তো মই জনা কেইবিধমান প্ৰযুক্তি সম্বলিত বস্তু হ'ল চাইকেল, উৰাজাহাজ, গাড়ী, ৰেল, বিদ্যুৎ মানে হৈছে আমাৰ ইলেক্ট্ৰিচিটি, কম্পিউটাৰ ইত্যাদি। আগতে মানুহে খোজকাঢ়ি এঠাইৰ পৰা আনঠাইলৈ গৈছিলে, এতিয়া চাইকেল চলাই যাওঁ আমি, উৰাজাহাজ দি যাওঁ, গাড়ী দি যাওঁ, ৰেল দি যাওঁ। বিদ্যুৎ মানে এতিয়া যিমান ডাঙৰ ইণ্ডাষ্ট্ৰি আছে, যিমান ডাঙৰ বিজনেছেছ আছে, চব চলাবৰ কাৰণে মানুহটো লাগিবই, কিন্তু লগতে কি লাগিব? কম্পিউটাৰ লাগিব, বিদ্যুৎ লাগিব, মানে ইলেক্ট্ৰিচিটি লাগিব। ইলেক্ট্ৰিচিটি হ'লে কি হয়? বহুত ডাঙৰ প্লাণ্ট থাকে, যিমান ডাঙৰ মেচিনবোৰ থাকে, সেইবোৰ চলাবৰ কাৰণে ইলেক্ট্ৰিচিটিৰ দৰকাৰ হয়। তো সেইবোৰ হৈছে বিদ্যুৎ আৰু কম্পিউটাৰ ইত্যাদি। বুজি পাৰিছা? অ'কে, আমাৰ জীৱন যাপনৰ মান উন্নয়নত প্ৰযুক্তিয়ে কেনেদৰে সহায় কৰিছে লিখা। আমাৰ জীৱনটো যে আমি চলাই আছোঁ, প্ৰত্যেকজন মানুহৰ জীৱনত প্ৰযুক্তিয়ে কেনেদৰে সহায় কৰিছে, প্ৰযুক্তি মানে টেকন'লজিয়ে কেনেকৈ সহায় কৰিছে, এইটো আমাক লিখিব কৈছে। আমাৰ জীৱন যাপনৰ মান উন্নয়নত প্ৰযুক্তিয়ে বহুখিনি সুবিধা কৰি দিছে। কি? 1 নম্বৰতে কি কৈছে? চাইকেল, উৰাজাহাজ, গাড়ী, ৰেল দি অতি কম সময়তে এঠাইৰ পৰা আনঠাইলৈ আমি যাব পাৰোঁ। কি কৈছে? চাইকেল, উৰাজাহাজ, গাড়ী, ৰেল দি অতি কম সময়তে আমি এঠাইৰ পৰা আনঠাইলৈ যাব পাৰোঁ। এজ কম্পেয়াৰ টু আমি যদি খোজকাঢ়ি গ'লে আমাৰ বহুত টাইম লাগিব, কিন্তু চাইকেল, উৰাজাহাজ, গাড়ী, ৰেল এইবোৰ দি গ'লে আমি কম সময়তে গৈ আমি পাই যাম। অ'কে, তাৰপিছতে গৰমৰ দিনত বিদ্যুৎ ফেন ব্যৱহাৰ কৰিব পাৰি। আমি ফেন ইউজ কৰিব পাৰোঁ। আগতে বিদ্যুৎ নাথাকিলে হাতেৰে বনোৱা বিচনী আমি ইউজ কৰিছিলোঁ, হয়নে? কিন্তু বিদ্যুৎ অহাৰ লগে লগে এতিয়া কি কৈছে? আমাৰ চবৰে ঘৰে ফেন আহি গৈছে। অ'কে, তো গৰমৰ দিনত বিদ্যুৎ ফেন আমি ব্যৱহাৰ কৰিব পাৰোঁ। তো প্ৰযুক্তি অবিহনে আমাৰ জীৱন ধাৰণ প্ৰণালী কেনেকুৱা হ'লহেঁতেন বৰ্ণনা কৰা। মানে টেকন'লজি নাথাকিলে আমাৰ জীৱনটো আমি কেনেকৈ কটালোঁ হয়। তো প্ৰযুক্তি অবিহনে আমাৰ জীৱন ধাৰণ প্ৰণালী বহুত কঠিন হ'লহেঁতেন। তো এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ বহুত সময়ৰ প্ৰয়োজন হ'লহেঁতেন। এতিয়া নগৰৰ পৰা গুৱাহাটী হৈছে তোমাৰ 120ৰ পৰা 122 কিলোমিটাৰ, কিন্তু আমি যদি ট্ৰেইন দি গ'লে আমাৰ 3-4 ঘণ্টা লাগি যায়, হয়নে? আমি গাড়ী দি, আমি ট্ৰেভেলাৰ দি যাওঁ, আমি বাছ দি যাওঁ, তেতিয়াওতো আমাৰ 2-3 ঘণ্টা লাগি যায়। কিন্তু আমি যদি খোজকাঢ়ি যাওঁ তেনেহ'লে এদিন লাগি যাব, আৰু আমাৰ ভাগৰো লাগিব, হয়নে? তো সেইবোৰে এতিয়া প্ৰযুক্তি মানে টেকন'লজি। এতিয়া আমি গাড়ী দি গৈ আছোঁ, আমি ট্ৰেইন দি গৈ আছোঁ, অ'কে, আমি কিছুমানে চাইকেল লৈও যায়, চাইকেলটো কৰে, ট্ৰেভেলিং কৰে, ব্লগিং কৰে। তো সেইবোৰে প্ৰযুক্তিৰ কাৰণে ইজি হৈছে। কিন্তু প্ৰযুক্তি যেতিয়া নাছিলে তেতিয়া মানুহে খোজকাঢ়ি যাব লগা হৈছিলে, আৰু কোনো অপশ্যন নাছিলে। খোজকাঢ়ি গৈছিলে, নহ'লে তেওঁলোকে গৰু গাড়ী লৈ পেলাই তেওঁলোকে গৈছিলে। এজন মানুহে বহুত দূৰত থকা আন এজন মানুহৰ লগত কথা ক'ব নোৱাৰিলেহেঁতেন।
এতিয়া বৰ্তমান আমি মোবাইলৰ থ্ৰু দি আমি ভিডিঅ' কল কৰিব পাৰোঁ, আমি ভিডিঅ' কলত কথা পাতিব পাৰোঁ, আমি ফোনত কথা পাতিব পাৰোঁ, আমি মেছেজ কৰিব পাৰোঁ, আগত নাছিলে। অ'কে, এইটোৱে কৈছে যে এতিয়া মই আছোঁ নগাঁৱত আৰু মোৰ লগৰ এটা থাকে বোলে গুৱাহাটীত। এতিয়া যদি মোবাইল ফোন নাথাকিলে হয় তেতিয়া আমি কি ইউজ কৰিলোঁ হয়, আমি চিঠি লিখিলোঁ হয়, টেলিগ্ৰাম ইউজ কৰিলোঁ হয়। বুজি পাইছা? এইটোৱে যে প্ৰযুক্তি যিমান এডভান্স হৈ গৈছে আমাৰ লাইফটো সিমান ইজি হৈ গৈছে। এতিয়া শিক্ষা গ্ৰহণ কৰাৰ আগতে আমি স্কুলত যাবই লগা হৈছিলে, কিন্তু এতিয়া ডাঙৰ যিমান ইউনিভাৰ্চিটি আছে তাৰ যিমান লেকচাৰ্ছ আছে চব আমি ইউটিউবত পাই যাওঁ। অ'কে, চ' সেইটো বহুত ইজি হৈ গৈছে টেকন'লজিৰ কাৰণে। তাৰপিছত 4 নম্বৰত আছে নদীৰ পানী প্ৰকৃতিৰ দান। নদীৰ পানী প্ৰকৃতিৰ দান। এনেদৰে আৰু কি প্ৰকৃতিৰ দান আছে সেইবোৰক আমি কি কামত ব্যৱহাৰ কৰোঁ ব্যাখ্যা কৰা। নদীৰ পানী প্ৰকৃতি মানে কি কোৱাচোন? আমাৰ প্ৰকৃতি, আমাৰ নেচাৰে আমাক দিছে, মানে ভগৱানে আমাক কি দিছে? ভগৱানে আমাক নদী দিছে। তো সেইবোৰক আমি কি কামত ব্যৱহাৰ কৰোঁ, আৰু এনেধৰণৰ নদীৰ দৰে প্ৰকৃতিৰ দান আৰু কি আছে? নদীৰ পানী প্ৰকৃতিৰ দান। এনেদৰে আৰু প্ৰকৃতিৰ পৰা আমি বায়ু, গছ-গছনি, খাৰুৱা তেল আদি খাওঁ। বুজি পাইছা? ইয়াত কি কৈছে? আমি প্ৰকৃতিৰ পৰা কি পাওঁ? বায়ু পাওঁ। আমি প্ৰকৃতিৰ পৰা কি পাওঁ? গছ-গছনি পাওঁ। আমি প্ৰকৃতিৰ পৰা কি পাওঁ? খাৰুৱা তেল পাওঁ। তো আমি এইবোৰ খাৰুৱা তেল, বায়ু, গছ-গছনি এইবোৰ আমি কি কামত ইউজ কৰোঁ? বায়ুত থকা অক্সিজেন গেছ আমি উশাহ ল'বলৈ ব্যৱহাৰ কৰোঁ। অক্সিজেন গেছ নাথাকিলে আমি জীয়াই থাকিব নোৱাৰিলোঁ হয়। অ'কে, তো গছ-গছনিয়ে আমাক ফল-মূল, কাঠ, খৰি আদি পাওঁ। কি কয়? গছ-গছনি আমাক ফল-মূল, কাঠ, খৰি আদি পাওঁ নহয়, দিয়ে। আমাক খৰি আদি দিয়ে। অ'কে, এইটো পাওঁ নহ'ব। খাৰুৱা তেলৰ কি আছে? খাৰুৱা তেলৰ সহায়ত আমি কেৰাচিন, ডিজেল, পেট্ৰল আদি ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ। আমি কি কৰোঁ? খাৰুৱা তেলক কি কৰোঁ? আমি পেট্ৰল, ডিজেল, কেৰাচিন এইবোৰক আমি ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ। তো ইন্ধন মানে ফিউল। আমি গাড়ী দি গৈ আছোঁ, তো গাড়ীত আমি কি ব্যৱহাৰ কৰোঁ? গাড়ীত আমি বৰ্তমান পেট্ৰল, ডিজেল ইউজ কৰোঁ, আৰু বৰ্তমান আমি কি ইউজ কৰি আছোঁ? আমি ইলেক্ট্ৰিচিটি ইউজ কৰি আছোঁ, মানে বেটাৰী আমি চাৰ্জ কৰি দিলে কি হৈ যায়? আমি এঠাইৰ পৰা আনঠাইলৈ যাব পাৰোঁ। যেনেকৈ টমটম তোমালোকে দেখা পাইছা, টমটম বা ই-ৰিক্সাত এতিয়া চাৰ্জ কৰি দিলে এইটো কি বুলি কোৱা হয়? EV, ইলেক্ট্ৰনিক ভেহিকেল। আচ্ছা, 5 নম্বৰত আছে খালী ঠাই পূৰ কৰা। মানুহৰ অভাৱ কি হ'ব? মানুহৰ অভাৱ অসীম। অ'কে, অসীম মানে অসীমিত। মানুহৰ অভাৱ অসীমিত, মানে কেতিয়াও শেষ নহয়। তো জীৱন ধাৰণৰ মান ডেছ কৰিবলৈ বিচৰাটো প্ৰতিগৰাকী মানুহৰ স্বাভাৱিক ডেছ। তো জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ বিচৰাটো প্ৰতিগৰাকী মানুহৰ স্বাভাৱিক হাবিয়াস মানে তেওঁলোকৰ চিন্তাধাৰা। কৰাটো প্ৰতিগৰাকী মানুহৰ স্বাভাৱিক চিন্তাধাৰা। গ নম্বৰত আছে মানৱ সভ্যতা হ'ল দেশ আৰু দেশ সমন্বয়ৰ ফল। তো মানৱ সভ্যতা হ'ল প্ৰকৃতি আৰু প্ৰযুক্তিৰ মানৱ সভ্যতা হ'ল প্ৰকৃতি আৰু প্ৰযুক্তিৰ সমন্বয়ৰ ফল। তো এই দুটা সমন্বয় মানে হৈছে দুইটা মিলি পেলাই একগোট হোৱা সমন্বয়। অ'কে, তো সমন্বয়ৰ ফল। প্ৰযুক্তিয়ে আমাৰ জীৱন আগৰ তুলনাত অধিক খৰতকীয়া আৰু দেশ কৰি তুলিছে। এইটো হ'ব খৰতকীয়া আৰু আৰামদায়ক কৰি তুলিছে। গোবৰৰ পৰা দেশ আৰু সূৰ্যৰশ্মিৰ পৰা দেশ প্ৰস্তুত কৰা হয়। তো গোবৰৰ পৰা আমি ইউজ কৰোঁ গোবৰ গেছ, আৰু সূৰ্যৰ ৰশ্মিৰ পৰা সৌৰ শক্তি। গোবৰ গেছ মানে কি কৰে? গোবৰবোৰক একগোট কৰি ৰাখে, মানে এইটো এটা প্ৰচেছ আছে, মই ইমান এটা নাজানো বাৰু। অ'কে, মই বেলেগ এটা ভিডিঅ'ত মই তোমালোকক বুজাই দিম। তো গোবৰৰ পৰা গোবৰ গেছ আৰু সূৰ্যৰ ৰশ্মিৰ পৰা সৌৰ শক্তি প্ৰস্তুত কৰা হয়। সৌৰ শক্তি মানে ছ'লাৰ। এতিয়া মেক্সিমাম ঠাইত বা মেক্সিমাম ঘৰতো কি কৰে? ছ'লাৰ ইউজ কৰে। আকৌ বহুতো এনেকুৱা খেতি পথাৰ আছে, তাতো কি হৈছে? ছ'লাৰ প্লেট বহুৱা হৈ আছে। তেতিয়া পানী যেতিয়া জলসিঞ্চন কৰা হ'ব, ভূগৰ্ভৰ পৰা, মাটিৰ তলৰ পৰা যেতিয়া পানী ওলোৱাত ইলেক্ট্ৰিচিটি লাগিব, হয়নে? তো ইলেক্ট্ৰিচিটি জেনেৰেট কৰে সৌৰ শক্তি মানে ছ'লাৰ। অ'কে, 9 নম্বৰত আছে অশুদ্ধ শব্দটো কাটি বাক্যটো শুদ্ধকৈ লিখা। অভাৱ পূৰণৰ উপায় আৰু আহিলা সীমাহীন। তো এইটো কি হ'ব? অভাৱ পূৰণৰ উপায় বা আহিলা সীমিত। দূৰ ঠাইলৈ যাতায়াত আৰু যোগাযোগত আজিকালি বেছি সময় নালাগে। দূৰ ঠাইলৈ যাতায়াত আৰু যোগাযোগত আজিকালি বেছি সময় নালাগে। কি হ'ব? নালাগে। গ নম্বৰত আছে প্ৰযুক্তিয়ে আমাৰ দৈনন্দিন জীৱনত অহৰ্নিশে সহায় অসুবিধা কৰি আছে। অহৰ্নিশে কি কৰি আছে? সহায় কৰি আছে, আমাক হেল্প কৰি আছে। প্ৰযুক্তিৰ সহায় নোলোৱাকৈ লৈ মানুহে সূৰ্যৰ ৰশ্মিৰ পৰা সৌৰশক্তি আহৰণ কৰিবলৈ সক্ষম হৈছে। আমি যে সূৰ্যৰ ৰশ্মিৰ পৰা যে আমি ছ'লাৰ ইউজ কৰি পেলাই যে আমি ইলেক্ট্ৰিচিটি আমি জেনেৰেট কৰি আছোঁ, সেইটো আমি কেনেকৈ কৰি আছোঁ? আমাৰ প্ৰযুক্তি মানে আমি টেকন'লজি ইউজ কৰি পেলাইহে আমি সূৰ্যৰ পৰা ছ'লাৰৰ শক্তি আমি ইউজ কৰিব পাৰিছোঁ আমি। অ'কে, তো এইটো কি হ'ব? প্ৰযুক্তিৰ সহায় লৈ, ইয়াত নোলোৱাকৈ নহয় কিন্তু ইয়াত লৈ হ'ব। প্ৰযুক্তিৰ সহায় লৈ মানুহে সূৰ্যৰ ৰশ্মিৰ পৰা সৌৰশক্তি আহৰণ কৰিবলৈ সক্ষম হৈছে। পৃথিৱীখন এতিয়া আমাৰ বাবে সৰু আৰু অচিনাকি। এইটো কি হ'ব বাৰু? এইটো হ'ব পৃথিৱীখন এতিয়া
আমাৰ বাবে সৰু সৰু কিয় সৰু কাৰণ আমি চবেই চব ঠাইতে যাব পাৰিব এই ঠাইৰ পৰা আন ঠাইলৈ যাব পাৰিব কিন্তু সৰু আৰু অচিনাকি কিন্তু চিনাকি নহয় অচিনাকি এনেকুৱা বহুত ৰহস্য আছে যি লুকাই আছে অ'কে পৃথিৱীখন এতিয়া আমাৰ বাবে সৰু আৰু অচিনাকি অ'কে তো এইবোৰ হৈ গ'ল চ' মোৰ মৰমৰ ভণ্টি ভাইটিসকল আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত হৈছে তোমালোকে জাষ্ট ভিডিঅ'টো লাইক কৰি দিবা অ'কে বাই বাই